বৰপেটাৰ কয়াকুছিৰ কুৰিহা গাঁৱত আজি দিনৰ ভাগত উদ্ধাৰ হৈছে এক দুষ্প্ৰাপ্য কাছ। পথাৰৰ পৰা কাছ উদ্ধাৰ কৰিছে আমিন উদ্দিন নামৰ এজন যুৱকে। আৰু এই মুহূৰ্তত এই কাছ দেখুৱাবলৈ অনুৰোধ জনাম সতীৰ্থ কেমেৰা পাৰ্চনক। এনেদৰে ৰখা হৈছে কাছটো। আৰু এই দুষ্প্ৰাপ্য কাছ প্ৰত্যক্ষ কৰাৰ বাবে স্থানীয় ৰাইজ আহি এই ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। সতীৰ্থ কেমেৰা পাৰ্চনক সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। আমি পুনৰবাৰ জনাইছোঁ যে বৰপেটা জিলাৰ কয়াকুছিৰ কুৰিহা গাঁৱত এক দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হৈছে। কুৰিহা গাঁৱৰ পথাৰৰ পৰা আমিন উদ্দিন নামৰ যুৱকজনে এই কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি এই কাছ আমিন উদ্দিনৰ ঘৰত ৰখা হৈছে। আৰু এই কাছৰ উদ্ধাৰ হোৱাৰ খবৰ পাই কুৰিহা গাঁৱৰ ৰাইজে আমিন উদ্দিনৰ ঘৰত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে কাছৰ উদ্ধাৰকাৰী আমিন উদ্দিন উপস্থিত আছে। তেখেতৰ পৰা এই সম্পৰ্কে আৰু অধিক তথ্য জনাৰ চেষ্টা কৰিম। এই কাছ যে উদ্ধাৰ হৈছে, ক'ৰ পৰা উদ্ধাৰ কৰিছে, কেনেকৈ উদ্ধাৰ কৰিছে? এইটো পাথাৰৰ পৰা। আপুনি কি কৰি আছিলে তাত? তাতে বিলাকে কিবা আনবা গৈছিল, যাওঁতে তাহোন দেখা পাইছে আৰু মই যাই ধৰি লৈ আহিছোঁ বস্তাত ধৰি লৈ আহিছে। কেতিয়া দেখা পাইছে এইটো কাছ? 3টামান হ'ল নেকি, 3টামান বজাত। কাতি বিহু উপলক্ষে কাতি বিহুৰ সা সামগ্ৰী যোগাৰ কৰিবলৈ এইসকল কণ কণ শিশুৱে পথাৰলৈ গৈছিল। আৰু তেওঁলোকেই প্ৰথমে এই দুষ্প্ৰাপ্য কাছ প্ৰত্যক্ষ কৰি আমিন উদ্দিনক খবৰ দিছিল। আৰু আমিন উদ্দিনে তাৰপিছত পথাৰলৈ গৈ বস্তাৰ সহায়েৰে দুষ্প্ৰাপ্য কাছক উদ্ধাৰ কৰি ঘৰলৈ আনিছে। আৰু এই মুহূৰ্তত মই পুনৰবাৰ সেই দুষ্প্ৰাপ্য কাছৰ কিছু দৃশ্য সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম। Actually,